যিসকলে বডোলেণ্ড বিৰোধী তেখেতসকলে যেন মোৰ এই ভিডিঅ'টো চাই আৰু সকলোৱে যেন মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে। ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' পাইছিলোঁ, এজন ছোৱালী প্ৰিয়া বড়ো নামৰ, যিজন ছোৱালীয়ে বড়ো হয় বড়োৰ এগেইনষ্ট কৈ আছিলে। তাই কৈ আছিলে কি বডোলেণ্ড নালাগে, বডোলেণ্ড ছাপৰ্ট কৰিব নালাগে, কেব ছাপৰ্ট কৰিব লাগে। হাৰে কোনোবাই কেব ছাপৰ্ট কৰিছে কৰা নাই আমাৰ ইয়াত ক'ব লগা কোনো কথা নাই। অকল বড়োসকলে জানে, বড়োসকলক লাগে অকল বডোলেণ্ড। তাই নিজকে কি কৈছে বড়ো ক'বলৈ লাজ কৰে বোলে। আৰে জধা মূৰ্খ, শুনি লোৱা মোৰ কথা। আমিও লাজ কৰোঁ, তুমি যে এজন বড়ো ছোৱালী, লাজ নাই, নিৰ্লজ্জ, আনৰ ড্ৰেছ পিন্ধা, আনৰ ভাষা কোৱা এজন ছোৱালীক আমি কি বড়ো বুলি ক'ম? অকল টাইটেলটোহে আছে প্ৰিয়া বড়ো। তোমাক মই অনুৰোধ কৰিছোঁ, দ্বিতীয়বাৰ যদি তুমি বডোলেণ্ডৰ বিৰোধিতা কৰে তেতিয়াহ'লে আমি এনেই বহি নাথাকোঁ। কথা ক'বলৈ শিকিবা। বড়ো হয় বড়োৰ এগেইনষ্টত কথা ক'ব নালাগে। তুমি বড়োৰ এগেইনষ্টত কৈছা, তুমি টাইটেল কিয় বড়ো ৰাখিছা? ইমান জধা মূৰ্খ। পাগলে নকয় কি, ছাগলে নাখায় কি? আবাং জাবাং কথা কৈ পেলাই আমাৰ মাজত কোনো বেয়া ভাৱ আনিব নালাগে। আমি বড়ো, অসমত থকা মানে সকলোৱে অসমীয়া নেকি? আমি কেতিয়াও এইটো গণ্য নকৰোঁ। ফাৰ্ষ্ট মই কি, মই অসমতে থাকক, বিহাৰতে থাকক, আমেৰিকাতে থাকক, ফাৰ্ষ্ট আই এম এ বড়ো পিপুল। মই এজন বড়ো মানুহ, মই এজন বড়ো ল'ৰা। অসমতে থাকক বা আমেৰিকাতে থাকক, প্ৰথম মই বড়ো, তাৰপিছতে যি আহে আহি থাকিব। ইয়াৰ পিছত ইণ্ডিয়ান, ইয়াৰ পিছত যি কোৱা কৈ থাকক। অসমত থকা মানে অসমীয়া কথা ক'বলৈ আহিছে, তুমি নিজে অসমীয়া কৈ লোৱা। আৰু তোমাক আমি বড়ো ক'বলৈ লাজ পাইছোঁ অত্যন্ত। ইমান জধা মূৰ্খ থাকিব নালাগে। এই কিছুমান মানুহে ভুল কাম কৰিলে কি কৈ জানেনে? এই ল'ৰাক, এই ছোৱালীক মাক বাপেকে কি খাই জন্ম দিছিলে? ময়ো তোমাক সুধিব বিচাৰিছোঁ, তোমাৰ মাক বাপেকে তোমাক কি খাই জন্ম দিছিলে? আবাং জাবাং কথাবিলাক ক'বলৈ টাইম নাই। আবাং জাবাং বকি থাকিব। বডোলেণ্ডৰ বিষয় যদি একো নাজানে মনে মনে থাকিবা। কেব ছাপৰ্ট কৰা কৰি থাকিবা। যোনে ছাপৰ্ট কৰা নাই তাৰ কথা বাদ দিয়া, ছাপৰ্ট কৰিছে কৰি থাকক। জাতি হিচাপে আমাক গালি পাৰিব নালাগে। বড়োসকলে বডোলেণ্ডৰ কাৰণে কিমান চৈ দিছে গম পোৱা তুমি? তোমাৰ দৰে এজন জধা মূৰ্খ ছোৱালীয়ে বড়ো হৈ থাকিব নালাগে। তোমাৰ ড্ৰেছে বেলেগ, তুমি লাইভ ভিডিঅ' কৰিছা, সম্পূৰ্ণ অসমীয়া ভাষা কৈছা। কিয়? 1 ছেকেণ্ডৰ কাৰণে বড়ো ভাষা ক'ব নোৱাৰিলে? 1 ছেকেণ্ডৰ কাৰণে, 2 ছেকেণ্ডৰ কাৰণে বড়ো ভাষা ক'ব নোৱাৰিলে? কি ড্ৰেছ পিন্ধিছা তুমি? ড্ৰেছ এইটোতো আমাৰ বড়ো ড্ৰেছ নহয়। আমি লাজ কৰিলোঁ তোমাক বড়ো ক'বলৈ। তোমাক আমি আজিৰ পৰা স্বীকৃতি নিদিওঁ তুমি যে এজন বড়ো ছোৱালী। না তোমাৰ ধৰ্ম আছে বড়োৰ, না তোমাৰ ড্ৰেছ আছে, না তোমাৰ ভাষা আছে। তোমাক আমি বাদ দিলোঁ, বিদায় দিলোঁ বড়োৰ পৰা। তুমি টাইটেল চেঞ্জ কৰি লোৱা, ইফিট ডিফিট কৰি লোৱা, দাস কলিতা শৰ্মা যি লিখা লিখি থাকক। বডোলেণ্ডৰ কাৰণে বড়োসকল কিমান শ্বহীদ হ'ল গম পোৱা? 5,000তকৈ অধিক বড়ো যুৱক যুৱতী মৃত্যু হৈ গ'ল, শ্বহীদ হৈ গ'ল। তুমি এই কথা গম পোৱা? কিয় কাৰণে বডোলেণ্ড বিচাৰিছে তুমি গম পোৱা? পগলাৰ দৰে বকিব নালাগে। কাম যদি নাই ঘৰত শুই থাকক, কাম যদি নাই কলেজত যায় টাইম পাছ কৰক, কাম যদি নাই বেলেগ টিকটক বনাওক, ফেচবুকত লাইভ দিয়ক, বেলেগ কথা। বডোলেণ্ডৰ এগেইনষ্টত কোনেও যেন কথা নকয়। বড়ো হয়, বড়োসকলে যি ডিমাণ্ড কৰিছে, এজন বড়ো ছোৱালী হয় এনেকুৱা যেন কথা নকয়। অকল তোমাক নহয়, সকলোকে কৈ দিছোঁ মই। যিসকল বডোলেণ্ডৰ বড়ো বিৰোধী তেখেতসকলক মই অনুৰোধ কৰিছোঁ, আপোনালোকে যদি বডোলেণ্ড ছাপৰ্ট নকৰে মনে মনে থাকক, শুই মেলি থাকক।
বেলেগ কথা কওক বড়োলেণ্ডৰ এগেইনষ্টত কেতিয়াও কথা ক'ব নালাগে বড়ো হয় বড়োৰ এগেইনষ্টত কেতিয়াও কথা ক'ব নালাগে অকল তোমাক কোৱা নাই মই সকলো বড়োসকলক কৈছোঁ সকলো শ্ৰেণীৰ মানুহক কৈছোঁ মই আমি বড়োলেণ্ড ছাপোৰ্ট কৰোঁ আমি বড়োলেণ্ড কাৰণে নিজৰ জীৱন দিবলৈ আমি ৰেডি আছোঁ আমি অসমত জন্ম লৈছোঁ আমি অসমীয়া ভাষা কওঁ অসমীয়া ভাষা আমি ভাল পাওঁ অসমীয়া স্কুলত অসমীয়া মিডিয়ামৰ স্কুলত আমাৰ বড়োসকলে পঢ়ে কিন্তু কোনোবা অসমীয়া মানুহে আমাৰ বড়ো মিডিয়ামৰ স্কুলত পঢ়েনে আমাৰ বড়োসকলক ছাপোৰ্ট কৰেনে আমাৰ বড়োলেণ্ডক ছাপোৰ্ট কৰেনে বিটিডিৰ কথা ক'বলৈ ওলাইছোঁ বিটিডিৰ বহু অবড়োসকলে কৈ থাকে বিটিডিত থাকি পেলাই কোনো কাম পোৱা নাই বিটিডিতে আমি থাকিব নোৱাৰোঁ বিটিডিত আমাৰ চাকৰি নাই ভাকৰি নাই যিসকলে বিটিডিৰ বিৰোধী তেখেতসকলক মই এটা কথাই ক'ব বিচাৰিছোঁ যিসকলে বিটিডিৰ চাকৰি নাই বুলি কৈছে তেখেতসকলক মই এটাই কথা ক'ব বিচাৰিছোঁ বিটিডিৰ 4খন ডিষ্ট্ৰিক্ট আছে কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি এই 4খন জিলাৰ ডিচি কোন হয় বড়ো নে অবড়ো ডিচি এই 4খন জিলাৰ এডিশ্যনেল ডিচি এডিশ্যনেল এছপি অফিচাৰ ভাল ৰেংকত চাকৰি কৰা কোন ডিষ্ট্ৰিক্ট অফিচাৰসকল কোন যিকোনো ডিপাৰ্টমেণ্টৰ প্ৰায়ভাগটো অবড়োৱে সুবিধা কোনি লয় বড়োলেণ্ড যদি পায় অকল বড়ো মানুহে ইয়াত চাকৰি পাবনে সকলোৱে পাব ভাল ডিচি কোনি হ'ব আমাৰ বড়ো মাজতো ডিচি হ'ব পৰা কিমানজন ব্যক্তি আছে কিমানজন মানুহ আছে ডিচি হ'ব অবড়োৰ বড়োলেণ্ড হ'লে ডিষ্ট্ৰিক্ট অফিচাৰ যিকোনো অফিচৰ এই স্পৰ্টছই হওক এই এডুকেশ্যনৰে হওক অবড়োৰ পৰাহে অফিচাৰসকলে হ'ব আমি কি পাম আমি কষ্ট কৰিছোঁ আমাৰ বড়োসকল শ্বহীদ হৈছে কিন্তু আহি পেলাই কোনে ইয়াত দখল কৰিব কোনে চাকৰি পাব ভাল ৰেংকত কোনে চাকৰি পাব আমাৰ বড়োসকলে পাব সৰু সুৰা পাব প্ৰাইভেটটো অবড়োসকলে ল'ব ভাল ঠিকাদাৰ কোন বিটিচিত আমাৰ বড়ো নে অবড়ো অসমত ভাল ঠিকাদাৰ কোন চবটো অবড়ো আমাক বড়োবিলাকক চান্স দিছে নেকি অসমৰ 4খন ডিষ্ট্ৰিক্টৰ বাহিৰে অসমৰ কোনখন ঠাইত আমাক ভাল চান্স দিছে কোনখন জিলাত কি চাকৰি দিছে ভাল চাকৰি ক'ত দিছে একো দিয়া নাই বড়ো মাধ্যমৰ স্কুল শেষ হ'বলৈ গৈ আছে কোনে ষড়যন্ত্ৰ কৰিছে বড়োসকলৰ কাৰণে সুকীয়াকৈ টেট এক্সাম পাতিব লাগে বুলি আপচু সাহিত্য সভা কিমান আন্দোলন কৰিছে আজিলৈকে অসম চৰকাৰে গুৰুত্ব দিছেনে সেই কংগ্ৰেছ চৰকাৰে হওক এই বিজেপি চৰকাৰে হওক আমাক সমৰ্থন জনাইছে আমি যদি অসমত থাকি যদি আমি ভাল চাকৰি নাপাওঁ অসমত থাকি যদি আমি চাকৰিয়ে নাপাওঁ অসমত থাকি যদি আমি একো সুবিধাই নাপাওঁ অসমত থাকি আমি যদি ভাল এটা চাকৰিলৈ জীয়াই থাকিব নোৱাৰোঁ অসমত থাকি যদি ভাল এজন ঠিকাদাৰ আমি যদি হ'বলৈ নাপাওঁ তেতিয়াহ'লে আমি বড়োলেণ্ড নিবিচাৰি কি বিচাৰিম কি সুবিধা আছে আমাৰ বিটিতে অবড়োসকলে দখল কৰিছে নামৰহে কেইজনমান GM আছে বাকী কি আছে কেইজনমান ঠিকাদাৰ আছে ভাল ঠিকাদাৰ আছে কেইজনমান কি আছে ইয়াৰ ওপৰে কিবা ভাল হৈছে বিটিডিৰ স্কুল মৰিবলৈ গৈ আছে অসমৰ বড়ো মাধ্যম স্কুল শেষ হ'বলৈ গৈ আছে 15 বছৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰে শেষ কৰি দিলে বড়ো মাধ্যমৰ স্কুল নলবাৰী জিলাৰ আপোনাৰ 13 না 14খন LP স্কুলত কোনো এজন শিক্ষক নাই কোনো এজন ছাত্ৰ নাই বড়ো মাধ্যমৰ স্কুলত তেতিয়াহ'লে আমি কি কৰিম বড়োলেণ্ড নিবিচাৰোঁ আমি কি কৰিম বিটিডিত কিমান বড়ো স্কুলত শিক্ষক নাই শেষ হ'বলৈ গৈ আছে শিক্ষক নাই ছাত্ৰ নাই আমাক মৰম কৰিছে অসম চৰকাৰে এই কংগ্ৰেছে হওক বিজেপি হওক মৰম কৰিছে সেইকাৰণে মই এই ছোৱালীজনীক সুধিব বিচাৰিছোঁ তুমি বড়োক ছাপোৰ্ট কৰে নে অসমীয়াক ছাপোৰ্ট কৰে যদি বড়োক ছাপোৰ্ট কৰে দ্বিতীয়বাৰ এনেকুৱা ভিডিঅ' দিব নালাগে দ্বিতীয়বাৰ বড়োৰ এগেইনষ্টত এনেকুৱা কথা ক'ব নালাগে যদি অসমীয়াক ছাপোৰ্ট কৰে আমাৰ কথা নাই অসমীয়াক ছাপোৰ্ট যদি কৰা টাইটেল চেঞ্জ কৰিব লাগিব বড়ো টাইটেল লৈ লাভ নাই পৃথিৱীত
পৃথিৱীৰ কোনো শক্তিয়ে বড়োসকলক বৰ্তমানলৈকে একো কৰিব পৰা নাই আৰু জীৱনত নোৱাৰে বড়োসকল ভালত ভাল বেয়াত বেয়া বড়োসকল খুব মৰমীয়াল আৰু খুব খঙাল যাৰ লগত ভাল ভাল যাৰ লগত বেয়া বেয়া বড়োসকল চবকে মৰম কৰে আৰে যোনে বড়ো এগেইনষ্টত কথা ক'ব কিন্তু মৰম নকৰে দেই সেইকাৰণে মই তোমাক লাষ্ট কথা ক'বলৈ খুজিছোঁ তুমি জীৱনত বড়োৰ এগেইনষ্টত কথা যেন নকয় বডোলেণ্ড টাইগাৰ ইউটিউব চেনেলৰ পৰা মই এইটো কথা তোমাক কৈ দিলোঁ বাছ মোৰ নাম ধনজীৱ ৰামচিয়াৰী মোক যি কৰক কৰ